শিক্ষাৰ্থীসকল, আজি তোমালোকৰ আপোন পাঠ কিতাপখনত থকা 22 নম্বৰ পাঠটিৰ আখৰকেইটা শিকাম। 22 নম্বৰ পাঠটিত থকা আখৰকেইটা হৈছে ঢ-ৰ, মূৰ্ধন্য ত, মূৰ্ধন্য থ। এতিয়া লিখিম ঢ-ৰ। প্ৰথম আঁচডালত মাত্ৰা দিবা, দি প্ৰথম আঁচডালৰ পৰা 4 নম্বৰ আঁচ পাৰ কৰি 5 নম্বৰ আঁচত সামান্য বেকা কৰি 3 নম্বৰ আঁচত এনেদৰে এটা গোল চিন দি দিবা। তাৰ পিছত তলত এটা সৰুকৈ গোল দিবা। এইটো হৈছে ঢ-ৰ। আকৌ এবাৰ চাবা, প্ৰথম আঁচডালত মাত্ৰা দিবা, দি প্ৰথম আঁচডালৰ পৰা 4 নম্বৰ আঁচ পাৰ কৰি 5 নম্বৰ আঁচত এনেদৰে সামান্যভাৱে লগাই 3 নম্বৰ আঁচত এটা গোল চিন দি দিবা আৰু তলত এটা সৰুকৈ গোল দিবা। এইটো হৈছে ঢ-ৰ। এতিয়া লিখিম মূৰ্ধন্য ত। প্ৰথম আঁচডালত মাত্ৰা দিবা, দি প্ৰথম আঁচডালৰ পৰা এনেদৰে পোনকৈ লৈ আহি 5 নম্বৰ আঁচত লগাই 3 নম্বৰ আঁচত এটা গোল দি দিবা। এই গোলটোৰ ঠিক পোনে পোনে এনেদৰে তোমালোকে দি দিবা। এইটো হৈছে মূৰ্ধন্য ত। আকৌ এবাৰ চাবা, প্ৰথম আঁচডালত মাত্ৰা দিবা, দি প্ৰথম আঁচডালৰ পৰা 5 নম্বৰ আঁচত এনেদৰে লগাই 3 নম্বৰ আঁচত এটা গোল দি দিবা। এই গোলটোৰ পোনে পোনে ওপৰত এনেদৰে দি দিবা। এইটো হৈছে মূৰ্ধন্য ত। এতিয়া লিখিম মূৰ্ধন্য থ। প্ৰথম আঁচডালত মাত্ৰা দিবা, দি প্ৰথম আঁচডালৰ পৰা সামান্য বেকা কৰি 4 নম্বৰ আঁচত লগাই দিবা। 4 নম্বৰ আঁচৰ পৰা এনেদৰে 5 নম্বৰ আঁচত লগাই একেবাৰে ওপৰলৈ এনেদৰে লৈ যাবা। এইটো হৈছে মূৰ্ধন্য থ। আকৌ এবাৰ চাবা, প্ৰথম আঁচডালত মাত্ৰা দিবা, দি প্ৰথম আঁচডালৰ পৰা সামান্য বেকা কৰি 4 নম্বৰ আঁচত লগাই 5 নম্বৰ আঁচত লগাবা, লগাই ওপৰলৈ এনেদৰে লৈ যাবা। এইটো হৈছে মূৰ্ধন্য থ। শিক্ষাৰ্থীসকল, তোমালোকে ঢ-ৰ তলে তলে ঢ-ৰ, মূৰ্ধন্য তৰ তলে তলে মূৰ্ধন্য ত আৰু মূৰ্ধন্য থৰ তলে তলে মূৰ্ধন্য থ সুন্দৰকৈ বহীত লিখিবা। ধন্যবাদ।